আজি বনাবলৈ লৈছোঁ জাতিলাওৰ সৈতে মাছৰ জোল। এয়া প্ৰথমে মাছখিনি কাটি বাছি ধুই মেলি নিমখ ৰং কৰি সানি ল'লোঁ। ইফালে জাতিলাও, ধনিয়া, পিঁয়াজৰ নলা, পিঁয়াজ, বিলাহী গোটেইখিনি একেলগে কাটি ল'লোঁ। লগতে অলপমান নহৰু আৰু আদাও থেতালি ল'ম। এতিয়া মাছখিনি প্ৰথমে ফ্ৰাই কৰি ল'লোঁ। এয়া আমাৰ মাছ ফ্ৰাই হৈ গৈছে। এতিয়া বিলাহী আৰু পিঁয়াজৰ নলাখিনি অলপ সময় ভাজি ল'ম। তাৰপিছত জাতিলাওখিনি দি নিমখ ৰং দি সোৱাদ অনুপাতে দি লৈ অলপ সময় হ'বলৈ দিম। তাৰপিছত পানী দি অলপ সময় সিজিব দিম। তাৰপিছতে মাছখিনি এৰি দিম। এতিয়া আমাৰ জাতিলাওৰ সৈতে মাছৰ জোল হৈ গৈছে।